হেল্ল' গাইজ, গুড মৰ্ণিং। কি খবৰ সকলোৰে? ভালনে? আমাৰো ভাল। আৰু আজি বহুত দিনৰ মূৰত কেইদিনমান ভিডিঅ' বনোৱা নাছিলোঁ, ষ্টাৰ্ট কৰিছোঁ। তো আজি ৰবিবাৰ, পূৰা বৰষুণ মাৰিছে, ঠিকছে পূৰা ভালো লাগিছে বৰষুণ দিয়াই। আৰু বেয়াও দিয়কচোন, বৰষুণ দিলে বহুত বেয়া, বাহিৰত ওলাব দিগদাৰ আৰু মানুহবিলাকৰ, কাম কৰা মানুহবিলাকৰ। এইফালে আমাৰ গুণা, আৰু এইফালে এতিয়া বনাব আহিছোঁ। চাই থাকিব ভিডিঅ'টো স্কিপ নকৰাকৈ, দুপৰীয়াৰ সাজ বনাম। তো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। আৰু যদি কোনোবা মোৰ চেনেলটো নতুন হয়, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু চাই থাকিব, কেনেকুৱা লাগিল জনাব। আৰু এইফালে আজি দুপৰীয়া সাজত বনাব লৈছোঁ এয়া ছাগলীৰ মাংস। আমাৰ ইয়াত ওচৰতে মানুহ এঘৰৰ ঘৰত কাটিছিল, তো মানুহজনে আনিলে। তো কেনেকৈনো বনাওঁ আপোনালোকক দেখাওঁ, চাই থাকক। ৰেচিপি নহয় ঠিক, কিন্তু মইনো কেনেকৈ বনাওঁ ছাগলী মাংস, তো তেনেকৈ দেখুৱাওঁ। তো এয়া আলু, পিঁয়াজ, আদা, নহৰু ৰেডি কৰি লৈছোঁ গোটেইখিনি বাকলি এৰুৱাই। তো এই আলুখিনি অলপ জিকাই থৈ দিছোঁ পানীত। ইফালে গোটা জিৰা, ধনিয়া গুড়ি, আদা নহৰু, আৰু ইফালে গোটা লং, ইলাচি, ডালচেনি লৈছোঁ। আৰু ইফালে গোটেইখিনি মছলা ৰেডি কৰি লৈছোঁ। বেলেগ মছলা নিদিওঁ আৰু আদা নহৰু জিৰা ধনিয়াই আৰু গোটা মছলাখিনি। তো এইফালে পিঁয়াজখিনি মই মাংসখিনিত অলপ পিঁয়াজ কাটি লৈছোঁ। এইফালে তেলতো এনেকৈ দিম আৰু এনেকৈ মাংসখিনি সানি দিম। মাংসখিনিত মই নিমখ লৈছোঁ, দিছোঁ আৰু অলপ, লাগিলে পিছত দি দিম। আৰু এইফালে হালধি দিছোঁ আৰু অলপ তেল দি মাংসখিনি সানি থৈ দিম পূৰা অলপ। চব সানি থোৱা হ'ল। আৰু এইফালে কড়াই বহাই দিছোঁ পূৰা। আৰু এয়া আদা নহৰুখিনি খুন্দনাটোত খুন্দি ল'ম। আৰু ইয়াতে মই গোটা জিৰাখিনিও দি দিছোঁ। আৰু মই এতিয়া এতিয়া কড়াইটো গৰম হোৱাত তেল দি দিছোঁ। আৰু ইয়াত তেলখিনি গৰম হোৱাৰ পিছত গোটা লং, ইলাচি, ডালচেনিখিনি তেলত দি দিছোঁ আৰু তেজপাত এখিলা দি দিছোঁ। তাৰপিছত মই ইয়াত পিঁয়াজখিনি দি অলপ টাইম ৰঙচুৱা হোৱালৈকে পিঁয়াজখিনি ভাজি থাকিম। আৰু এতিয়া মাংসখিনি দি দিছোঁ। পিঁয়াজখিনি ৰঙচুৱা হোৱাত তো মাংসখিনি অলপ টাইম ভাজি থাকিম। আৰু মাংসখিনি অলপ টাইম ভাজি হোৱাৰ পিছত এয়া মই যে খুন্দনাত খুন্দি থৈছিলোঁ আদা নহৰু জিৰাখিনি, মছলাখিনি দি দিছোঁ। আৰু গোটা নহয় মানে ধনিয়া গুড়িৰ এচামুচ দি দিছোঁ। তো এয়া অলপ টাইম ভাজি হোৱাৰ পিছত মাংসখনত মই আলুখিনি দি দিছোঁ। অলপ টাইম ভাজি লৈছোঁ মাংসটো, আপোনালোকক আৰু ইমানখিনি দেখুওৱা নাই। তো আলুখিনি দি দিছোঁ। আলুখিনি দি এতিয়া অলপ টাইম আৰু ভাজি থাকিম। আৰু এইফালে আলুখিনি দি পেলাই অলপ টাইম ভাজিলোঁ। অলপ টাইম ভাজি হোৱাৰ পিছত ইয়াতে অলপ পানী দি দিছোঁ যাতে মছলাখিনি লাগি নধৰে। তো পানীখিনি দি পেলাই ঢাকনি লগাই অলপ টাইম আৰু থৈ দিম মাংসখিনি। আৰু এইফালে চাওক, আমাৰ মানুহজনে কামত পূৰা লাগি আছে। আৰু মই ক'লোঁ যে লাগি থাকোঁতে কোমোৰা জালি আছে নে চাব দিলোঁ। চাব গৈ তেওঁ পাই কাটিব ধৰিছে। মই ভাবিলোঁ অলপ ভিডিঅ' ৰাখি থওঁ, আপোনালোকক দেখুৱাই দিওঁ আমাৰ বাৰীখন অলপ। দিয়ক সেইফালে দি আহিব না। দেখাই দিয়কচোন তো। আৰু এইফালে পানীটো অলপ শুহি গৈ মাংসখিনি ভাজি হ'ল। এইফালে মই গৰম পানী বহাই দিছিলোঁ, গৰম পানী দি দিলোঁ। দি পেলাই এতিয়া মই মাংসখিনি কুকাৰত দি দিম। কুকাৰত দি মই 3-4টামান হুইচেল মাৰি ল'ম, তেতিয়া বাবুৱে অলপ খাই ভাল পায়, ধুনীয়া হয় মাংসটো। আৰু এইফালে আমাৰ বাবুৰ এইবিলাক ব্লকৰ গাড়ী বনাই, ঘৰ বনাই, কিবা কিবি বনাই খেলি থাকে আৰু খেলি থকাৰ মাজতে আৰু আপোনাৰ পানী লাৰিব খুজিছে। পানী লাৰিব যাব নিদিয়াই পূৰা খং কৰিছে। বাই। আৰু এইফালে মাংসখিনি 4টামান হুইচেল যোৱাৰ পিছত, হুইচেলটো পৰাৰ পিছত এইফালে মাংসখিনি চাওক, কালাৰটো ভালেই হৈছে। তাৰপিছত আৰু কেৰাহীত দি মই অলপমান তাতে কেঁচা পদিনাৰ পাত দি দিলোঁ আৰু এটা জলকীয়া দি দিছোঁ। দি পেলাই অলপ মাংসখন আৰু উতলিব দিলোঁ। দি পেলাই এয়া মাংস আমাৰ ৰেডি মোটামুটি। এইফালে মাংস আমাৰ ছাগলী মাংস মই এনেকৈ বনাওঁ, অলপ জোল ৰাখিছোঁ আৰু বেলেগ এনেকৈ বনোৱা নাই যিহেতু। আৰু এইফালে খাবৰ সময়ত এয়া চাওক, ধুনীয়াকৈ হাজবেণ্ডলৈ সজাইছোঁ ভাত, ভোট জলকীয়া, পিঁয়াজ, নেমু। এইফালে কোমোৰা পাৰিছিল যে কোমোৰা ভাজিছোঁ আৰু পটল ভাজিছোঁ।
তাৰপিছত এইফালে ৰঙালাও আৰু আলু পিঁয়াজ দি পেলাই পিটিকা বনাইছোঁ আৰু এইফালে ছাগলীৰ মাংস। কেনেকুৱা লাগিলে থালিখন জনাবচোন। আৰু আজি আমাৰ দুপৰীয়াৰ এই চিম্পুল থালিখন কেনেকুৱা লাগিলে জনাব, কমেণ্ট কৰিব। আৰু যদি ভিডিঅ'টো ভাল লাগিলে, যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিব কেনেকুৱা লাগিল। আৰু এনেকৈ আগলৈ যাতে আৰু ভিডিঅ' দি থাকিব পাৰোঁ তাকে। আৰু ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।